বন্ধুসকল নমস্কাৰ। যেতিয়া আপোনাৰ ঘৰলৈ ওচৰ চুবুৰীয়া কোনোবা মানুহ আহে, এনেকুৱা নহয় যে আপোনাৰ ভাল বেয়া খবৰ ল'বলৈ আহে। তাৰ ভিতৰত কিছুমান মানুহ এনেকুৱাও আছে যি আপোনাৰ ঘৰত চলি থকা কিছুমান সমস্যা বা আপোনাৰ ঘৰখনত কি পৰিস্থিতি চলি আছে বা আপোনাৰ ঘৰখনৰ মানুহবোৰৰ লগত সম্বন্ধবোৰ কেনেকুৱা এই বিষয়ে জানিবলৈ আহে। আৰু এই সকলোবোৰ জনাৰ পাছত সেই মানুহজনে কৰিব কি, আন এখন ঘৰত গৈ আপোনালোকৰ ঘৰখনৰ বিষয়ে আলোচনা কৰিব আৰু সমালোচনা কৰিব। গতিকে যদি কোনোবা মানুহ আপোনাৰ ঘৰত আহে, সেই সময়ছোৱাত কেতিয়াও নিজৰ ঘৰখনৰ বিষয়ে বা নিজৰ ঘৰখনৰ সমস্যাবোৰ বিষয়ে কেতিয়াও আলোচনা কৰিব নালাগে বা আনৰ আগত কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। কাৰণ আপুনি সেই মানুহজনৰ লগত নিজৰ ঘৰখনৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলেও সেইজন মানুহে কেতিয়াও সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। বৰঞ্চ সেই মানুহজনে গৈ আন মানুহৰ আগত আপোনালোকৰ ঘৰখনক লৈ আলোচনা কৰিব আৰু সদায় হাঁহিব। গতিকে নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিব লাগিব আৰু এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব।